নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সান্দহগুড়ি বনোৱাৰ এটা আমি সহজ উপায়। আৰু এই সান্দহগুড়ি বনোৱা উপায়টোত আমি ঘৰতে অতি সোনকালে মিক্সাৰ গ্ৰাইণ্ডাৰৰ সহায়ত আমি সান্দহগুড়িখিনি বনাম। কিন্তু সাধাৰণতে আমি এই সান্দহগুড়ি যেতিয়া আমি ভোগালী বিহুৰ টাইমত মাঘ বিহুৰ সময়ত বনাওঁ, তেতিয়া আমি সেইটো ঢেঁকীৰ সহায়ত সাধাৰণতে বনাওঁ, যাতে আমি বেছিকৈ অতি সোনকালে বনাব পাৰোঁ। কিন্তু এতিয়া আমি যিহেতু ঘৰতে বনাম, গতিকে আমি এইটো মিক্সাৰ গ্ৰাইণ্ডাৰৰ সহায়ত বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আহকচোন আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমতে আমি লৈছোঁ উহা চাউল, আৰু উহা চাউল ধান উহাই তাৰ পৰা আমি যিখিনি চাউল পাম সেই চাউলখিনি ইয়াত আমি ব্যৱহাৰ কৰিম। আমি যিটো আমি খাবৰ বাবে নৰ্মেল চাউল ব্যৱহাৰ কৰোঁ, সেই চাউলটো আমি ইয়ালে নহ'ব। গতিকে আমি উহা চাউলখিনি প্ৰথমতে কেৰাহী এটা গৰম হোৱাৰ পিছত তাত আমি দি দিম, আৰু সেইখিনি ভালদৰে আমি ভাজি থাকিম। কিছুমান এনেদৰে ভাজি থকাৰ পিছত আপোনালোকে দেখিব এইখিনি লাহে লাহে ফুলিব ধৰিব, আৰু লাহে লাহে কিছু ৰংচোৱা হ'ব। কিছু ৰংচোৱা হোৱাৰ লগে লগে আপুনি সেইখিনি নমাই ল'ব। সেইখিনি কাঢ়ি লোৱাৰ পাছত এটা মিক্সাৰ গ্ৰাইণ্ডাৰত সেইখিনি লাহে লাহে ভৰাব। আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰটো কিছু সময়ৰ বাবে চলাই দিব। আৰু দেখিব এই আপোনালোকৰ সান্দহগুড়ি খাবৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে। গতিকে আপোনালোকে এইটো সহজতে অতি সোনকালে বনাই খাব পাৰে আপোনালোকে দেখিলে। গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।